প্ৰিয় দৰ্শক, যেনেদৰে ভগৱান বিষ্ণুৱে সংসাৰৰ কল্যাণৰ অৰ্থে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ লৈছিল, ঠিক তেনেদৰেই ভগৱান শিৱয়ো দেৱতা আৰু ঋষিমুনিসকলৰ ৰক্ষাৰ উদ্দেশ্যেৰে বিভিন্ন সময়ত মুঠ 19টা অৱতাৰ লৈছিল। সেই অৱতাৰসমূহৰ ভিতৰতেই এটা মুখ্য অৱতাৰ হ'ল কাল ভৈৰৱ অৱতাৰ, যিটো অৱতাৰ অতি ভয়ংকৰ আছিল। কিন্তু আপুনি বাৰু জানেনে ভগৱান শিৱই এই অৱতাৰ কিয় লৈছিল আৰু এই অৱতাৰত তেওঁ কাক বধ কৰিছিল? যদি নাজানে তেনেহলে আজিৰ এই প্ৰস্তুতিত আমি এই প্ৰশ্নৰ উত্তৰ জানো আহক। লগতে জানিম হিন্দু পুৰাণত উল্লেখিত কথা অনুসৰি ভগৱান শিৱৰ এই কাল ভৈৰৱ অৱতাৰ বৰ্তমান সময়ত ক'ত আছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰা দৰ্শকজনক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, শিৱপুৰাণৰ শতৰুদ্ৰ সংহিতাত উল্লেখিত কথা অনুসৰি এবাৰ ভগৱান বিষ্ণুক লগ পাবলৈ পৰমপিতা ব্ৰহ্মা বৈকুণ্ঠলৈ আহিল। তেতিয়া ভগৱান বিষ্ণুৱে তেওঁক সুধিলে যে, হে ব্ৰহ্মদেৱ, আপুনি বাৰু কওকচোন এই সৃষ্টিৰ সকলোতকৈ ডাঙৰ ৰচনাকাৰ কোন? ভগৱান বিষ্ণুৰ মুখৰ পৰা এনে কথা শুনি ভগৱান ব্ৰহ্মাই গৰ্ব কৰি ক'লে যে, হে নাৰায়ণ, এইটোও বাৰু সুধিব লগা কথা নে? সকলোৱে জানে যে মই এই সৃষ্টিৰ সৃষ্টিকৰ্তা। এনে অৱস্থাত এই সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ ৰচনাকাৰো ময়েই। ভগৱান ব্ৰহ্মাৰ মুখৰ পৰা এনে কথা শুনি ভগৱান বিষ্ণু আচৰিত হ'ল। তেওঁ দেখিলে যে ভগৱান ব্ৰহ্মা অহংকাৰত মতলীয়া হৈ পৰিছে। তাকে দেখি ভগৱান বিষ্ণুৰো বৰ খং উঠিল। তেওঁ ক'লে যে, হে ব্ৰহ্মদেৱ, মই থাকোঁতেই আপুনি সৰ্বশ্ৰেষ্ঠ ৰচনাকাৰ কেনেকৈ হ'ল? এনেদৰেই এই বিষয়টো লৈ ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত বাকবিতণ্ডা লাগিবলৈ ল'লে। ব্ৰহ্মাই কয় মই শ্ৰেষ্ঠ, আনহাতে বিষ্ণুৱে কয় মইহে শ্ৰেষ্ঠ। অৱশেষত দুয়োজনে সিদ্ধান্ত কৰিলে যে এই বিষয়টো লৈ তেওঁলোক বেদৰ ওচৰলৈ যাব আৰু বেদক সুধিব যে এই সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ ৰচনাকাৰ কোন। এনেদৰে সিদ্ধান্ত কৰি তেওঁলোক দুয়োজন প্ৰথমে ঋগ্বেদৰ ওচৰলৈ গ'ল আৰু ঋগ্বেদক সুধিলে যে, হে ঋগ্বেদ, কোৱাচোন আমি দুজনৰ ভিতৰত এই সৃষ্টিৰ শ্ৰেষ্ঠ ৰচনাকাৰ কোন? তেওঁলোক দুয়োজনৰে কথা শুনি ঋগ্বেদে এটা হাঁহি মাৰিলে আৰু ক'লে যে, হে নাৰায়ণ, শ্ৰেষ্ঠ ৰচনাকাৰৰ কথা ক'বলৈ হ'লে সেয়া আপুনিও নহয় আৰু পৰমপিতা ব্ৰহ্মাও নহয়। এই সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ ৰচনাকাৰ কেৱল এজনেই, আৰু সেইজন হ'ল ভগৱান সদাশিৱ, যি সৰ্বশক্তিমান। এই সংসাৰৰ সকলোবোৰ জীৱ তেওঁৰ মাজতেই সন্নিৱিষ্ট হৈ আছে। ঋগ্বেদৰ পৰা তেনে উত্তৰ পাই ভগৱান ব্ৰহ্মা আৰু বিষ্ণু এইবাৰ গৈ যজুৰ্বেদৰ ওচৰত উপস্থিত হ'ল আৰু তেওঁক সেই একেই প্ৰশ্নই কৰিলে। তেতিয়া যজুৰ্বেদে ক'লে যে, হে নাৰায়ণ, হে ব্ৰহ্মদেৱ, যিজনক আমি যোগ আৰু যজ্ঞৰ দ্বাৰা স্মৰণ কৰোঁ সেইজনেই হ'ল সৰ্বশ্ৰেষ্ঠ, আৰু সেইজন সদাশিৱৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। যজুৰ্বেদৰ উত্তৰতো তেওঁলোক সন্তুষ্ট নহ'ল আৰু সামবেদৰ ওচৰলৈ গ'ল। সামবেদকো গৈ সেই একেটা প্ৰশ্নই সুধিলে। তেতিয়া সামবেদে ক'লে যে, হে নাৰায়ণ, হে ব্ৰহ্মদেৱ, বিভিন্ন সাধক আৰু যোগীসকলে যাক আৰাধনা কৰে তেওঁৱেই সৰ্বশ্ৰেষ্ঠ, আৰু যিজনে এই সমগ্ৰ সৃষ্টিকে নিয়ন্ত্ৰণ কৰে সেইজনা হ'ল ত্ৰয়ম্বক অৰ্থাৎ শিৱ। তাৰ পাছত তেওঁলোক দুয়োজন অথৰ্ববেদৰ ওচৰলৈ গ'ল আৰু যেতিয়া তেওঁকো সেই একেই প্ৰশ্নই কৰিলে তেতিয়া অথৰ্ববেদে ক'লে যে, হে প্ৰভু, ভক্তি মাৰ্গেৰে গৈ যিজনক পাব পাৰি, যিজনে মানৱ জীৱনক পাপমুক্ত কৰে, মানুহৰ সকলোবোৰ চিন্তা দূৰ কৰে, সেইজন শিৱই হ'ল সৰ্বশ্ৰেষ্ঠ। চাৰিওখন বেদৰ দ্বাৰা ভগৱান শিৱকেই সৰ্বশ্ৰেষ্ঠ ৰচনাকাৰ বুলি কোৱাৰ পাছতো ভগৱান ব্ৰহ্মাৰ অহংকাৰ নকমিল আৰু তেওঁ জোৰে জোৰে হাঁহিবলৈ ল'লে। সেই সময়তে তাত দিব্য প্ৰকাশৰ ৰূপত ভগৱান শিৱ আবিৰ্ভাৱ হ'ল। ভগৱান শিৱক দেখি ভগৱান ব্ৰহ্মাৰ পঞ্চমটো শিৰ ক্ৰোধাগ্নিত জ্বলিবলৈ ল'লে। তেনেতে ভগৱান ব্ৰহ্মাই শিৱক ক'লে যে, হে পুত্ৰ, তুমি মোৰ চৰণলৈ আহা, কাৰণ তুমি মোৰ মস্তকৰ পৰাই উৎপত্তি হৈছা। তুমি মোৰ চৰণলৈ আহিলে মই সদায় তোমাক ৰক্ষা কৰিম। ভগৱান ব্ৰহ্মাৰ মুখৰ পৰা এনে কথা শুনি ভগৱান শিৱৰ বৰ খং উঠিল আৰু তেওঁ তৎক্ষণাৎ নিজৰ এটা অৱতাৰ ৰচনা কৰিলে। ভগৱান শিৱই সেই অৱতাৰক
কাল নাম দিলে আৰু ক'লে যে, হে কাল, তুমি মৃত্যুৰ ৰজা আৰু তোমাক সমগ্ৰ সৃষ্টিয়ে কাল ভৈৰৱ নামেৰে জানিব। তাৰ পাছত শিৱই কাল ভৈৰৱক আদেশ দি ক'লে যে, তুমি ব্ৰহ্মাৰ সেই পঞ্চমটো শিৰ কাটি পেলোৱা, যিটো শিৰ অহংকাৰত মোহিত হৈ আছে। ভগৱান শিৱৰ আদেশ পোৱাৰ লগে লগে কাল ভৈৰৱে নিজৰ নখৰ সহায়ত ক্ৰোধাগ্নিত জ্বলি থকা ভগৱান ব্ৰহ্মাৰ পঞ্চমটো শিৰ কাটি পেলালে। নিজৰ পঞ্চমটো শিৰ হেৰুৱাৰ পাছত ভগৱান ব্ৰহ্মাই অনুভৱ কৰিলে যে তেওঁ অহংকাৰৰ বশৱৰ্তী হৈ নিজকে শ্ৰেষ্ঠ বুলি ভবাৰ ভুল কৰিছিল। সেয়েহে তেওঁ ভগৱান মহাদেৱক ক্ষমা খুজিলে। তেতিয়া ভগৱান মহাদেৱেও ভগৱান ব্ৰহ্মাক ক্ষমা কৰি দিলে আৰু কাল ভৈৰৱক ক'লে যে, হে ভৈৰৱ, এওঁলোক দুয়োজন দেৱতাও মোৰ সমানেই পূজনীয়, সেয়েহে তুমি এওঁলোকক কেতিয়াও অপমান নকৰিবা। আৰু এনেদৰেই ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত যি বিবাদৰ সৃষ্টি হৈছিল, সেই বিবাদৰ অন্ত পৰিল। কিন্তু যিহেতু কাল ভৈৰৱে ভগৱান ব্ৰহ্মাৰ পঞ্চমটো শিৰ কাটি পেলাইছিল, সেয়েহে তেওঁৰ ব্ৰহ্ম হত্যাৰ পাপ লাগিল আৰু তেওঁৰ হাতত ভগৱান ব্ৰহ্মাৰ পঞ্চমটো শিৰ লাগি ৰ'ল। সেয়েহে ভগৱান শিৱই কাল ভৈৰৱক ক'লে যে, হে ভৈৰৱ, এতিয়া তুমি সকলোবোৰ তীৰ্থস্থানতে ভ্ৰমণ কৰা, তেতিয়াহে ব্ৰহ্ম হত্যাৰ এই মহাপাপৰ পৰা মুক্ত হ'ব পাৰিবা। ভগৱান শিৱই এনেদৰে কোৱাত কাল ভৈৰৱে তেওঁলোকক প্ৰণাম জনালে আৰু তীৰ্থ ভ্ৰমণলৈ ওলাই গ'ল। এনেদৰে কাল ভৈৰৱে ব্ৰহ্মাৰ কটা মূৰটো হাতত লৈ সকলোবোৰ তীৰ্থতে ভ্ৰমণ কৰিবলৈ ল'লে। লগতে বহুতো পবিত্ৰ নদীত স্নানো কৰিলে, যাতে তেওঁ ব্ৰহ্ম হত্যাৰ পাপৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু তেওঁ দেখিলে যে ব্ৰহ্ম হত্যাৰ পাপে তেওঁৰ পিছ নেৰাই হ'ল। অৱশেষত যেতিয়া তেওঁ কাশীত গৈ উপস্থিত হ'ল, তেতিয়া ভগৱান ব্ৰহ্মাৰ সেই পঞ্চমটো শিৰ তেওঁৰ হাতৰ পৰা সুলকি পৰিল আৰু তেওঁ ব্ৰহ্ম হত্যাৰ পাপৰ পৰা মুক্ত হ'ল। পুৰাণত উল্লেখিত কথা অনুসৰি কাশীৰ যিটো স্থানত ভগৱান ব্ৰহ্মাৰ কটা শিৰটো পৰিছিল, সেই স্থানটোক বৰ্তমান সময়ত কপালমোচন তীৰ্থ নামেৰে জনা যায়। লগতে কোৱা হয় যে সেই দিনাৰ পৰা কাল ভৈৰৱে কাশীতেই বাস কৰিবলৈ ল'লে আৰু আজিও তেওঁ তাতেই আছে। সেয়েহে মান্যতা আছে যে যিসকল লোকে কাশীলৈ যায় বা কাশীত থাকে, তেওঁলোকে কপালমোচন তীৰ্থলৈ এবাৰ নিশ্চয় যাব লাগে। পুৰাণত উল্লেখিত কথা অনুসৰি কাশী হ'ল এনে এখন নগৰ, যিখন নগৰ প্ৰলয়ৰ সময়তো নষ্ট নহয়। কাৰণ প্ৰলয়ৰ সময়ত স্বয়ং ভগৱান শিৱই কাশী নগৰীক নিজৰ ত্ৰিশূলত ধাৰণ কৰি লয়। লগতে কাশী নগৰীক পাপনাশক বুলিও কোৱা হৈছে। আৰু সেইবাবেই কাল ভৈৰৱেও ব্ৰহ্ম হত্যাৰ দৰে মহাপাপৰ পৰা মুক্ত হ'ব পাৰিছিল। ইয়াৰ উপৰিও বেদত যিজন পৰম পুৰুষক ৰুদ্ৰ বুলি কোৱা হৈছে, তন্ত্ৰশাস্ত্ৰত সেইজন ৰুদ্ৰকেই ভৈৰৱৰ নামত বৰ্ণনা কৰা হৈছে। ইমানেই নহয়, স্কন্ধ পুৰাণত কাল ভৈৰৱৰ ৮টা ৰূপৰো বৰ্ণনা দেখিবলৈ পোৱা যায়। যদি আপুনিও সেই ৮টা ৰূপৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে কমেণ্ট কৰি জনাব। লগতে ত্ৰান্তিক আৰু যোগীসকলে ভৈৰৱক ইষ্টদেৱতা হিচাপে গণ্য কৰে। সেয়েহে তন্ত্ৰসাধকে বিভিন্ন ধৰণৰ সিদ্ধি লাভ কৰিবৰ বাবে ভৈৰৱৰ উপাসনা কৰে। জ্যোতিষশাস্ত্ৰত উল্লেখিত কথা অনুসৰি ভগৱান শিৱৰ এই কাল ভৈৰৱ অৱতাৰ ৪ গ্ৰহ ৰাহুৰো দেৱতা। সেয়েহে যিসকল লোকে ৰাহুৰ কৃপাত নিজৰ মনোকামনা পূৰ্ণ কৰিব বিচাৰে, সেইসকলেও ভৈৰৱৰ উপাসনা কৰি তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। আজিৰ এই কথাৰ পৰা আমি বুজিব পাৰিলোঁ যে ত্ৰিদেৱৰ ভিতৰত ভগৱান শিৱই শ্ৰেষ্ঠ। কিন্তু কিছুমান মানুহে কয় যে ভগৱান শিৱতকৈ ভগৱান বিষ্ণুহে শ্ৰেষ্ঠ। এনে পৰিস্থিতিত বুজি লোৱাটো আৱশ্যক যে ভগৱান শিৱ বা ভগৱান বিষ্ণু এওঁলোক দুয়োজনেই শ্ৰেষ্ঠ, অৰ্থাৎ দুয়োজনেই সমান। কাৰণ আপুনি কোনজনক শ্ৰেষ্ঠ বুলি কয়, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আজি আমি এটা শিৱপুৰাণৰ কথা জানিলোঁ। শিৱপুৰাণখন এনে এখন পুৰাণ, যিখন পুৰাণত বিশেষভাৱে ভগৱান শিৱৰ গুণ গৰিমা কৰা হৈছে। সেয়েহে যদি আপুনি শিৱপুৰাণৰ কথা জানে বা শিৱপুৰাণ অধ্যয়ন কৰে, তেনেহ'লে ভগৱান শিৱই আপোনাৰ শ্ৰেষ্ঠ যেন লাগিব। আনহাতে যদি আপুনি বিষ্ণু পুৰাণ অধ্যয়ন কৰে বা বিষ্ণু পুৰাণৰ কাহিনী শুনে, বিষ্ণু পুৰাণত যিহেতু ভগৱান বিষ্ণুৰ গুণ গৰিমা কৰা হৈছে, সেয়েহে আপোনাৰ ভগৱান বিষ্ণুৱেই শ্ৰেষ্ঠ যেন লাগিব।
আমাৰ অসমীয়া সমাজত গুৰুজনাৰ কৃপাত ভগৱান বিষ্ণু আৰু ভগৱান শ্ৰীকৃষ্ণৰ মহিমাকহে অধিক শ্ৰৱণ কীৰ্তন কৰা হয়। সেয়েহে বহুতো লোকে ভগৱান শিৱক নিম্ন স্থানত ৰাখিব বিচাৰে। কিন্তু আমাৰ মতে দুয়োজনেই সমান। কোন শ্ৰেষ্ঠ সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল আমি গ্ৰন্থবোৰৰ পৰা কি শিকিব পাৰোঁ। আজিৰ এই প্ৰস্তুতি কেনে লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেনেহলে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰিব। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।